মাতুবা গোটেই নৰ্থ ইষ্টত পোনপ্ৰথমবাৰৰ বাবে চেনেল ৰেঙনি চেনেলে লৈ আহিছে আয়োজন কৰিছে ৱৰ্কশ্বপৰ সৈতে সৰু বিহুৱতী আপুনি কি ক'ব বিচাৰে এইটো বিষয়ে মই কৈছোঁৱে ইতিমধ্যে যে এটা ব্যতিক্ৰমী অনুষ্ঠান ইয়াৰ আগতে আমি দেখিছোঁ যে প্ৰতিযোগিতাসমূহ হৈ থাকে কিন্তু কৰ্মশালা এখন আয়োজন কৰাৰ পিছত কৰ্মশালাত যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে সেই প্ৰতিযোগীসকলৰ মাজতেই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈছে আৰু এইটো একেবাৰে ব্যতিক্ৰমী আজিলৈকে হোৱা নাই তেনেকৈ আৰু গতিকে মোৰ ভাল লাগিছে যে মই যে অংশ ল'ব পাৰিছোঁ আৰু সেইটো কাৰণে মোক খুব ভাল লাগিছে মই ধন্যবাদ জনাইছোঁ ৰেঙনি চেনেলক এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে আৰু খুব ভাল লাগিছে কিয় একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো এটা প্ৰতিযোগীসকল আহিছে মানে প্ৰথমতে কৰ্মশালাত তেওঁলোকে নাচ শিকিছে কৰ্মশালাত তাৰপিছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সকলোৱে আৰু সেইটো খুব ভাল লগা কথা যে মানে কোনো এখন ঠাই নাই মানে ধেমাজি লখিমপুৰ নগাঁও মৰিগাঁও এফালে যোৰহাট শদিয়া এইটো ছাইডে বঙাইগাঁও নলবাৰী এনেকৈ গোটেই সকলোৰ পৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰাও আহিছে সেইটো এটা খুব ভাল লগা কথা আৰু চাই এইটো কাৰণে ভাল লাগিছে যে অকণমানিবিলাকৰ ইমান বেছি আগ্ৰহ শিকাৰ যিটো আগ্ৰহ সেই আগ্ৰহটো দেখি খুব ভাল লাগিছে আৰু তেওঁলোকে প্ৰথম দিনাখনতে লাহে লাহে ইমান ধুনীয়াকৈ আয়ত্ত কৰি লৈছে গোটেইখিনি খুব ভাল লগা কথা আৰু নিশ্চয় অভিভাৱকসকলক বহুত ধন্যবাদ দিব লাগে এই যে শদিয়াৰ পৰা আহিছে কোলাত কেঁচুৱা এটা আকৌ দেই এটা কোলাত কেঁচুৱা তাৰপিছতে বাইকে নাচিবলৈ আহিছে অকণমানি এজনী খুব বেছি হ'ব চাগে 6-7 বছৰমান সেইটো মানে ইমান কষ্ট কৰিব পৰা তেওঁলোকক সেইকাৰণে মই অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ ইমানখিনি উৎসাহ আমাক জগোৱাৰ কাৰণে উৎসাহ জনাইছে আৰু লগতে মই আৰু এটা বস্তু সুধিব বিচাৰিছোঁ আপোনাৰ বিউটিৰ চিক্ৰেটছ কি বিউটি চিক্ৰেট কওঁ নেকি বিউটি চিক্ৰেটটো হ'ল এই যে অকণমানি এখনি পোৱালীবিলাক আৰু সেইকেইটা দিন মই কৰ্মশালা হওক বা প্ৰতিযোগিতাই যদি হয় তেতিয়াহ'লে কি হয় এই অকণমানিবিলাকৰ লগত যেতিয়া থাকোঁ বা এই বৰ বিহুৱতীবিলাকৰ লগত থাকোঁ তেতিয়া মোৰ মনটো ভাল লাগি থাকে আচলতে এইসকলৰ লগতেই মই বেছিভাগ সময় কটাওঁ আৰু কটাই মই ভাল পাওঁ আৰু যেতিয়া সদায় ফূৰ্তি কৰি থাকিলে মানুহ ভালে থাকে বুলি জানো কাৰণ কিহৰ কাৰণে মানুহৰ জীৱনত দুখ সুখ সকলো আছে নহয় জানো সকলোৰে জীৱনত দুখ আছে পোৱা নোপোৱাৰ বেদনা আছে কিন্তু সেইটোকে ভাবি আমি সকলো সময়তে যদি মন মাৰি বহি থাকোঁ তেতিয়াহ'লেতো একো নহ'ব গতিকে যিখিনি সময়ত হাঁহিবলৈ সুবিধা পাওঁ হাঁহোঁ সকলোৰে ফূৰ্তি কৰি থাকোঁ সেইটোৱেই কথা আচলতে বিউটি চিক্ৰেট বুলি ক'লে থেংক ইউ কাৰ লগত যিকোনো প্ৰকৃতিৰ প্ৰেম নাই প্ৰকৃতিৰ লগত প্ৰেম নহয় মোৰ এই পোৱালি প্ৰেম সেইকাৰণে ক'লোতো মই আমি কণ্ট্ৰভাৰ্চিলৈ নাযাওঁ পোৱালি প্ৰেম লাগে যদি এইটো মাতুবাই মাধুমা চৌধুৰী আচ্ছা দে এইগৰাকীলৈ চাওঁ তেখেতে মিছা কথা কৈছে